বৰ্তমানসকল আপোনালোকে খাই বৈ শুলেই মোৰ যিহেতুকে খোৱা বহুত দেৰি হৈ যায় সেইটো কাৰণে ভাবিছোঁ আজি দেৰিকৈ হ'লেও আপোনালোকৰ লগত খুব পটককৈ বনাই ৰেডি কৰি দিয়া আজি পনীৰ ৰেচিপিটো যিটো বনাইছিলোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ একদম পটককৈ বনাব পাৰি বহুত বেছি বস্তুও নালাগে এতিয়া বলক বনাবলৈ ষ্টাৰ্ট কৰি দিওঁ তাৰ আগত বস্তুকেইটা দেখাইছোঁ এয়া পনীৰ মই নিজে ফালি কৰি লৈছোঁ ঘৰতে বনাই লৈছোঁ পনীৰকণত যে অকণমান খেলি মেলি হ'ল সেইটো পিছৰ কথা হ'লেও কি বনাইছোঁ চাওঁ বলক এইপিনে লৈছোঁ কাজু আৰু অকণমান বিলাহী কাটি লৈছোঁ এয়া আদা নহৰু পিঁয়াজ আৰু আলু লৈছোঁ আজি পনীৰৰ ৰেচিপিটো মই অকল আলুৰ লগত বনাম মানে আলু সৈতে বনাম আলু সৈতে খাই সিহঁতি বহুত বেছি ভাল পাই কিনে বনাম তাৰপিছত গেছতে কেৰাহীখন পাতি ল'লোঁ পাতি তেলটো গৰম হ'বলৈ দিছোঁ এতিয়া তেলতে প্ৰথমতে আলুখিনি অকণমান ফ্ৰাই কৰি ল'ম বহুত বেছি নাভাজোঁ মানে অকণমান ৰঙা হৈ যায় অকণমান হালধি নিমখ পাতলকৈ দি দিছোঁ তাতে ৰংটো তেতিয়া ধুনীয়া হ'ব সেইকাৰণে অকণমান এনেকৈ লৰাই ল'লোঁ ধুনীয়াকৈ মিলাই 2 মিনিটমান সময় কম ফ্লেমত এনেকৈ ঢাকন দি সিজালোঁ তেতিয়া পটককৈ হৈ গ'লে দেখিছেনে এটা ধুনীয়া কালাৰ উঠি গ'ল ইয়াতকৈ অলপমান বেছিয়ে ভাজ খালে ইয়াতকৈ কমকৈ ভাজিলে বেছি ভাল হ'লেও বাৰু বেয়া হোৱা নাই তাৰপিছত এয়া এতিয়া ধুনীয়াকৈ বেলেগকৈ কাঢ়ি ল'ম বেলেগ এটা যত্নলৈ তাৰপিছত এইপিনে এয়া পনীৰখিনি মই ধুনীয়াকৈ অকণমান ৰেড চিলি অকণমান হালধি দি পেলাই এনেকৈ সানি লৈছোঁ এতিয়া আলু ফ্ৰাই কৰিবলৈ থাকি যোৱা তেলকণতে পনীৰখিনি অকণমানকৈ এপিচ এপিচকৈ ভাজি ল'ম আজি পনীৰখিনি মানে মই যে কৈছোঁ খেলি মেলি এটা হ'ল বুলি সেইটো কথা কাৰণে মানে গোটেইখিনি একেলগে দি ভাজিবলৈ ভয় লাগিছে সেইকাৰণে মই মানে এপিচ দুপিচকৈ দি পেলাই ভাজিম দেই তেতিয়া মানে ভাগি নাযায় তেনেকৈ পনীৰখিনিও বহুত বেছি ভাজি পেলালে খাবলৈ বেয়া হ'ব লিকটীয়া হৈ যাব সেইটো কাৰণে পনীৰখিনিও কম মানে অকণমান ৰঙা ৰংটো অহাকৈ ভাজিম পাতলকৈ ভাজিছোঁ জুইটো কমাই থৈছোঁ বহুত বেছিকৈ নিদিওঁ জুইটো মানে কি হয় পনীৰটো ভাজোঁ মানে কিছুমানত মই কেঁচাকৈও দিওঁ কেঁচাকৈ দিয়া ৰেচিপিটো বেলেগ হয় ভাজি দিলেও বেলেগ হয় খাবলৈ সেইটোতো সকলোৱে জানে আৰু পনীৰ মানে মই মানে এইটো ৰেচিপিত মানে আলু দি পেলাই যিটো বনাওঁ সেইটো অকণমান ভাজি পেলাই দিওঁ সেইটো কাৰণে মানে মিলি যায় দুইটা বস্তু সেয়া ভাজি হৈ গৈছে এতিয়া এনেকৈ আৰু গোটেইখিনি ভাজি ল'ম এতিয়া পনীৰখিনি ভাজি পেলাই যিকণ তেল থাকি গৈছে তাতে কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ বহুত তেল নিদিওঁ মানে যিহেতুকে গোটেইখিনি তেলতে গৈ আছে গতিকে আপোনালোকে ৰিফাইন তেল দিব পাৰে দেই কিন্তু ৰিফাইনটো বেছিকৈ খোৱা বেয়া সেইটো কাৰণে মই মিঠাতেলেই ব্যৱহাৰ কৰিছোঁ তাৰপিছতে পিঁয়াজখিনি অকণমান ভজাৰ পাছত আদা নহৰুখিনি যে গোটাকৈ থৈছিলোঁ সেইখিনিও তাতে দিছোঁ লগতে এটা শুকান জলকীয়া দিছোঁ আপোনালোকে কেঁচা জলকীয়া দিব পাৰে কেঁচা জলকীয়া দিলে টেষ্টটো বেছি ভাল হয় কিন্তু মই আজি আনি থ'বলৈ নহ'লে আৰু এই যে জলকীয়া এটা দিছোঁ কিয় জানেনে এই জলকীয়াটো বহুত বেছি জ্বলা আমাৰ ইহঁতে অকণমান জ্বলা খাব পাৰে সেইটো কাৰণে এইটোকে দি দিছোঁ আৰু বেছিকৈ দিলে আকৌ বেছি জ্বলা হৈ যাব এয়াও ধুনীয়াকৈ এনেকৈ ভাজি লোৱা হৈ গৈছে এতিয়া এনেকুৱা সময়তে ইয়াতে যে কাজুখিনি থৈ দিছিলোঁ সেই কাজুখিনিও দি দিলোঁ এতিয়া কাজুখিনি দিও আকৌ এবাৰ ধুনীয়াকৈ লৰাই কৰি মিলাই ল'ম এনেকৈ ধুনীয়াকৈ লৰাই থাকিম ধুনীয়া গোন্ধ এটা ওলাব এনেকৈ ভাজি থাকোঁতে তাৰপিছত এয়া ধুনীয়াকৈ আকৌ ভাজি ল'লোঁ ভাজি লোৱাৰ পাছতে ইয়াতে এতিয়া এই যে কাটি ৰাখিছিলোঁ বিলাহীখিনি সেই বিলাহীখিনিও একেলগে দি দিম এতিয়া আকৌ বিলাহীখিনিৰ সৈতে অকণমান ভাজি ল'ম বিলাহীখিনি কোমল হৈ যাব নহয় তেতিয়ালৈকে ভাজি পেলাম এতিয়া এয়া চাওক বিলাহীখিনি ধুনীয়াকৈ কোমল হৈ গৈছে দেখিছেনে এতিয়া মই গেছটো নুমাই থৈ দিম আৰু তাৰপিছত ঠাণ্ডা হ'বলৈ কাৰণে দিম কাৰণ ঠাণ্ডা হোৱাৰ পাছত মিক্সিত দিব লাগিব পেষ্ট এটা বনাব লাগিব ধুনীয়াকৈ এতিয়া কেৰাহীত আকৌ অকণমান তেল থাকি গৈছিলে ন সেই তেলকণ এনেকৈ গৰম হ'বলৈ দিলোঁ তাতে দি দিছোঁ কেইটামান গোটা জিৰা আৰু এখিলা তেজপাত তাৰপিছত এয়া পেষ্টটো বনাই আনিছিলোঁ ন গোটেইখিনি ভজা বস্তু দি এই পেষ্ট যে এইটো ইয়াতে মই তেলতে দি দিলোঁ দি পেলাই ধুনীয়াকৈ মিলাই এনেকৈ লৰাই থাকিম যাতে তেলখিনিৰ সৈতে গোটেই পেষ্টটো ধুনীয়াকৈ সমানে মিলি যায় তেনেকৈ লৰাই পেলাম এনেকুৱা সময়তে জুইটো কমাই থ'ব কাৰণ জুইটো যদি বহুত বেছি হৈ থাকে নহয় তেতিয়াহ'লে এইখিনি আকৌ তলত লাগি ধৰিব নন ষ্টিক কেৰাহী হ'লে ভাল কিন্তু মই নন ষ্টিক কেৰাহী যিহেতুকে বনোৱা নাই গতিকে অকণমান জুইটো কমাই পেলাই বনাইছোঁ বহুত বেছি জুই দিলে বেয়া হ'ব এয়া ধুনীয়াকৈ মিলাই পেলালোঁ এতিয়া ইয়াতে মই অকণমান মছলা ব্যৱহাৰ কৰিম আকৌ এইখিনিতে কওঁ দে মই আকৌ বৰ সজাই পৰাই বস্তুবোৰ বনাই নাথাকোঁ আৰু মই যেনেকৈ পাওঁ তেনেকৈ বনাই দিওঁ আৰু আপোনালোকক তেনেকৈ দেখাই দিওঁ সেইটো আকৌ নক'ব দেই তাৰপিছতে সেইকাৰণে ইয়াতে অকণমান ধুনীয়া লাগিবৰ কাৰণে দেখি ৰংটো অকণমান কাশ্মীৰী চিলি দিলোঁ অকণমান গৰম মছলা দিছোঁ অকণমান স্লাইট জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়ি দি ল'লোঁ দি পেলাই এতিয়া আকৌ ইয়াত ধুনীয়াকৈ লৰাই পেলাম মছলা বহুত বেছি দিয়া নাই ইয়াত আপোনালোকে পনীৰ মছলা দিব পাৰে কিন্তু মই পনীৰ মছলা আজি আনি থোৱা নাই সেইকাৰণে অকণমান মিট মছলা দি দিছোঁ এতিয়া যিকোনো তৰকাৰী আচল বস্তুটো হৈছে হালধি আৰু নিমখ গতিকে হালধি নিমখখনো শেহতে দি দিছোঁ দি পুনৰ এইখিনিৰ পৰা কেঁচা গোন্ধ এটা নোযোৱালৈকে আৰু ধুনীয়া গোন্ধ এটা নোলোৱালৈকে এনেকৈ লৰাই গোটেইখিনি ধুনীয়াকৈ ভাজি থাকিম এতিয়া গোটেইখিনি বস্তু সমানে যেতিয়া মিহল হৈ গ'ল তাৰপিছত এতিয়া ইয়াত পানী দিয়াৰ সময় আহি গ'ল এতিয়া যিটো মিক্সি বাতিত মই পেষ্টটো বনাইছিলোঁ তাতে পানী দি পেলাই আন্দাজমতে ইয়াতে পানীখিনি ঢালি দিছোঁ আৰু খালি লৈ এতিয়া ধুনীয়াকৈ গোটেইখিনি মিলাই পেলাই লৰাই পেলাম পানীটো আপোনালোকে কিমান ডাঠ কৰে পাতল কৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিলে পানীটো দিব পাৰিব মই যিহেতুকে এয়া বহুত বেছি পনীয়া নকৰোঁ গতিকে অকণমান জোখমতে দিছোঁ আৰু পানীটো তাৰপিছত ইয়াত ধুনীয়াকৈ এতিয়া ঢাকি দিম অকণমান উতলতা আহিবৰ কাৰণে এতিয়া 5 মিনিটমানৰ পাছত যদি মানে ফ্লেমটো বঢ়াই দিলোঁ তাৰপিছত চাওক কিমান ধুনীয়াকৈ উতলতা আহিছে দেখিছেনে পূৰা বককৈ উতলিবলৈ আৰম্ভ কৰিছে এতিয়া এনেকুৱা সময়তে ইয়াতে ভাজি ৰখা পনীৰ আৰু আলু 2 ভাগ দি দিম এতিয়া ইয়াত ধুনীয়াকৈ লৰাই পেলাম
লৰাই পেলাই প্ৰায় 2 মিনিট 3 মিনিটমান সময় ঢাকোনৰ তলতে সিজিবলৈ দিম এতিয়া মিডিয়াম টু লো ফ্লেমত প্ৰায় 5 মিনিটমান সিজাৰ পাছত এয়া চাওক মোৰ পনীৰৰ আলু ৰেচিপিটো ধুনীয়াকৈ ৰেডি হৈ গৈছে ইয়াত বহুত বেছি মা মছলা ব্যৱহাৰ কৰা নাই দেখিছে নহয় সকলোৱে অকণ দিছোঁ ইয়াত লং ইলাচি আপোনালোকে ইচ্ছা কৰি দিব পাৰে দেই মই সেইটো পাহৰি গৈছিলোঁ ক'বলৈ মই লং ইলাচি নাই দিয়া মই যেতিয়া মানে কাবুলী বুটৰ লগত বনাওঁ তেতিয়া লং ইলাচিটো অকণমান দিওঁ আমাৰ ইহঁতে বহুত বেছি বেয়া পায় সেইটো কাৰণে লং ইলাচিটো মই কম ব্যৱহাৰ কৰোঁ এতিয়া মোৰ পনীৰ ৰেচিপিটো খাব পৰা হৈ গৈছে এতিয়া ইয়াত আপোনালোকে ৰুটিৰ লগত পৰঠাৰ লগত পুৰিৰ লগত বা ভাতৰ লগত সকলোৰে লগতে খাব পাৰে এতিয়া মই ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ ওচৰৰ পৰা দেই এতিয়া এয়া ধুনীয়াকৈ সজাই লৈছোঁ মোৰ পনীৰ ৰেচিপিখন খুব সহজে সততে আৰু ঘৰত থকা সাধাৰণ বস্তুকেইটা পটককৈ বনাব পাৰে ৰেচিপিটো আপোনালোকে এবাৰ বনাই ট্ৰাই কৰি চাবচোন যিসকলে খাইছে সেইসকলে ইয়াৰ টেষ্টটো জানে আৰু যিসকলে খোৱা নাই সেইসকলে এবাৰ ট্ৰাই কৰি চাব শেষত পাহৰি গৈছিলোঁ ইয়াত মই অকণমান কচুৰি মেথি দি দিছিলোঁ দেই এতিয়া ৰেচিপিটো আজি ইমানেই আছিল বাকী কেনেকুৱা লাগিছে ৰেচিপিটো এবাৰ জনাব আৰু এবাৰ খাইও চাব লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰি থৈ যাবলৈ নাপাহৰিব আজিলৈ বাই বাই গুড নাইট